সেইটো অলপ মানে বজাৰ কৰিব আহিছোঁ। চাওক বজাৰ অলপমান কৰিলোঁ, ভিডিঅ' নবনালোঁ কাৰণ পাৰ্মিশ্যন নাথাকিব পাৰে, সেইকাৰণে পাৰ্মিশ্যন একো খোজা নাই। ভিডিঅ' বনাই দিলোঁ আৰু মাস্কখন পিন্ধি আছোঁ। মাস্কখন ক'ব নালাগে, আপোনালোকৰ মাস্ক ভাল পাব ভিডিঅ' নহওঁকে শুনি যাওক। চাওক কেনেকুৱা মজা একদম তামাম। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি সোনকালে 1K কৰি দিয়ক মোৰ চেনেলটো ছাবস্ক্ৰাইব। লগতে হেল্ল' ৱেলকাম বেক টু মাই নেক্সট চেনেল ডিটোছ ব্লগছ। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰ'ব কাৰণটো আছে, মই কি কাৰণে বজাৰ কৰিব পাইছোঁ। কাৰণ হৈছে মই সৰস্বতী পূজা আছে, সৰস্বতী পূজাৰ কাৰণে কাপোৰ কিনিব আছোঁ, সেইকাৰণে ঠিক আছে, ধন্যবাদ, থেংক ইউ। চাওক এতিয়া মই আহিছোঁ ডমিন'ছৰ তাতে। চাওক ডমিন'ছ সকলো পিজ্জা এটা অৰ্ডাৰ কৰি দিলোঁ আৰু পিজ্জা একদম তামাম। ভিডিঅ'টো ইয়াত নাখাওঁ, লৈ যাম। অৰ্ডাৰ হৈ আছে, আহি যাব, তাৰপিছত একদম তামাম শ্বপিং অলপমান কৰিব আছে। শ্বপিং কৰি কিনে তাৰপিছতে ঘৰত যাম। শ্বপিং আৰু কৰিব আছে, শ্বপিং কৰি এয়া পিজ্জা আহি পালে। চাওক ডমিন'ছ আছে, একদম মজাকে পেকিং। এইটো ভাল লাগে দেই, ডমিন'ছৰ হয় মজা। কিনে এতিয়া একদম এতিয়া আৰু ল'ব গৈ আছোঁ জিন্সৰ চাৰ্ট ল'ম। চাওক ইয়াত আহিলোঁ জিন্স পেণ্ট আৰু লগতে জিন্সৰ জেকেট ল'ব আহিছোঁ। এয়া খুৰাৰ দোকান আহিব, খুৰাত একদম মজা মজা আছে। চাওক জোতা সকলো আছে। চাওক দোকান হয়, চাওক বহুত আইটেম আছে। চাওক একদম তামাম একদম মজা মজা জেকেট আদি সকলো তামাম আছে। তামাম একদম দোকানটো একদম ভিতৰুৱা, এইটো একদম সোমাই আহিব লাগে এনেকে ভালকে। মই ঠাই ক'ত আছে কেনেকে আছে আগত কিনো, তাৰপিছত গৈ আছোঁ। চাওক মজা মজা একদম বঢ়িয়া কোৱালিটি আছে, একদম ভাল তামাম। খুৰা এবাৰ এইটো লৈ ল'লোঁ, যোনটো চালোঁ জেকেট আৰু লং পেণ্ট। আৰু এতিয়া খুৰা কৈছে ক'ত আছে দোকানখন, খুৰা লৈ দিব। খুৰা ক'ত আছে কৈ দিয়ক ভিডিঅ'ত, ক'ত আছে দোকানটো, তেতিয়া আহিব মেছেজ কৰিব। খুৰাই গৈ দিলে ইয়াত আহিব আৰু মোৰ কথা ক'লে ডিছকাউণ্ট পাব। তো মাৰ্কেট কৰা আমাৰ এতিয়াও শেষ হোৱা নাই, আৰু লাগিব বাচন ধোৱা কিবা ৰখা এইবিলাক সকলো আছে। এইবিলাক চাই কিনে কিবা এটা লৈ কিনে বহুত আছে বজাৰ। মানে আজি বহুত পূজা কৰিলোঁ দেই, এনেই মানে বজাৰ কৰা নাই, মই বহুত পূজা কৰিলোঁ। চাই আছোঁ এইটো ল'ব, এইটো কিমান, এইটো কিমান 1850 1650 সাইজৰ ডিফাৰেন্স আছে আপোনাৰ। এইটো 1800, এইটো 1650, এইটো 1800। চাই আছে কোনটো লৈ ল'ব। আমাৰতো এইবিলাক কামেই নাই, আমি পইচা নিদিওঁ সেইকাৰণে মা আৰু পাপাই কি কৰি আছে কৈ থাকিব। আমাৰতো আমি ভ্লগ বনাই থাকোঁ, ভ্লগ বনাই আছোঁ যে সেইকাৰণে মানুহে মোক ঘূৰি চাই আছে, মানে কি ভ্লগ বনাইছোঁ মানে মই ভাবি আছোঁ সদায়। তেনে ভাবি আছে সদায় মানে পাগল বুলি ভাবি আছে মই কি ভিডিঅ' বনাইছে এতিয়া। তামাম চাওক মা আৰু পাপাই বাৰ্গেনিং কৰি আছে, এইটো কিনাৰ কাৰণে বাৰ্গেনিং কৰি আছে। বাৰ্গেনিং কৰি আছে তো সেইকাৰণে অলপ সেই কৰি দিলে ল'লে হ'লে চখ লৈ আছে। তো বহুত সময় বাৰ্গেনিং কৰাৰ পিছত এইটো লৈ দিলে, একদম ফিক্স হয় দামটো, ফিক্স ৰেট। তো ফিক্স ৰেটৰ কিছু ডিছকাউণ্ট কি দিয়ে দিব, এইটো লৈ ল'লোঁ একদম পাক্কা। আৰু
তো ভিডিওটো ইয়াতে শেষ কৰিলোঁ। যদি ভিডিওটো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। বাই বাই।